নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ স্বাগতম। আজি মই লৈ আহিছোঁ মিছা মাছ কেনেকৈ ফ্ৰাই কৰিব আপোনালোকে ঘৰতে বা যিসকলৰ ৰেষ্টুৰেণ্ট আছে, ধাবা আছে, তেওঁলোকে কেনেকৈ ফ্ৰাই কৰিব লাগে তাকে মই দেখুৱাইছোঁ। এনেকৈ ফ্ৰাই কৰি থ'লে বহুত দিনলৈকে থাকে। দেখিছে বন্ধুসকল, মই আধা কেজি মিছা মাছ লৈছোঁ। গৰম তেলত দিছোঁ, অলপ লওঁ। বেছি দেৰি ফ্ৰাই কৰিব নালাগে, 15 মিনিটমান নালাগে। মই কমচে কম 5-6 মিনিট ফ্ৰাই কৰিলে মানে ৰংচঙীয়া হৈ যায়। আপোনাৰ দেখিছে হৈ গ'লগৈ, ইমান ধুনীয়া কালাৰ চাই লওক আপোনালোকে। আৰু বন্ধুসকল, মই ইয়াতে অলপ পিঁয়াজ দি দিছোঁ। আৰু দেখিছে ইমান ধুনীয়া কালাৰ, একদম মই ডিছত সজাই দিছোঁ। আৰু মই নেপকিন এখন ব্যৱহাৰ কৰিছোঁ। নেপকিনখন ব্যৱহাৰ কৰিলে তেলবোৰ মানে টানি লয়, শুহি লয়, দেখিবলৈও ভাল লাগে। দেখিছে আপোনালোকে, দেখিবলৈও ভাল লাগিছে, গৰম গৰম। এনেকৈ বন্ধুসকল, মই 2-এটা ফটো আপোনালোকে পঠিয়াই দিছোঁ চাওক। অলপ বেছিকৈ ফ্ৰাই কৰিছিলোঁ, এইখিনি অলপ বেছিকৈ ফ্ৰাই কৰিছিলোঁ মই। এতিয়া আপোনাক বাকীবোৰো ফ্ৰাই কৰি দেখাই দিছোঁ। এনেকৈ কালাৰ হৈছেগৈ, দেখিছে আপোনালোকে। বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। দেখিছে ইমান ধুনীয়া ৰং, দেখিবলৈ ভাল লাগে। যিসকল মানুহে ভাল পায় মিছা মাছ, এনেকৈ ফ্ৰাই কৰি উপভোগ কৰিব পাৰিব। দেখিছে ইমান ধুনীয়া ৰং। এই ফ্ৰাই কৰা ফটোবোৰ মই দি দিছোঁ। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।